নমস্কাৰ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এগৰ এটি আইটেম বনাই দেখুৱাবলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। প্ৰথমতে আলু, ডিম এইখিনি আমি সিজাই ল'লোঁ। এই আলু সিজাই ল'লোঁ। ডিমখিনিও তেনেকৈ সিজাই বাকলি গুচাই ৰেডি কৰি ল'লোঁ। বিলাহীখিনিও বইল কৰি লোৱা হ'ল, বিলাহী দুটাও। আৰু পটাত পিছা জিৰাখিনি আমি সিফালে ৰেডি কৰি ল'লোঁ। কেঁচা জলকীয়া, পিঁয়াজ, তাৰপিছত এই নহৰু, আদা এইখিনি মিক্সি কৰি ল'ম। এতিয়া ডিমখিনি আমি সুন্দৰকৈ মই দেখুওৱা ধৰণে ফ্ৰাই কৰি ল'লোঁ, গোটেইখিনি ডিম। সেইধৰণে আলুখিনিও আমি সুন্দৰকৈ ফ্ৰাই কৰি ল'লোঁ। এয়া মই দেখুওৱা ধৰণে। এই ধৰণে সম্পূৰ্ণ বস্তুখিনি আমি ৰেডি কৰি ল'লোঁ। বিলাহীখিনি, বইল বিলাহীখিনি আমি কাটি ল'লোঁ সৰু সৰুকৈ। আলুখিনি আমি ফ্ৰাই কৰি ল'লোঁ আৰু পিঁয়াজ, নহৰু, আদাখিনি আমি বাতিত মিক্সি কৰি ল'লোঁ। ডিমখিনি ফ্ৰাই কৰি ল'লোঁ আৰু মছলাখিনি ৰেডি কৰি ল'লোঁ। কেঁচা জলকীয়া আৰু শুকান জলকীয়াখিনি আমি ৰেডি কৰি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত আমি শুকান জলকীয়াখিনি দি দিলোঁ। তাৰপিছতে অকণমান মিঠি গুটি দিলোঁ, অকণমান লৰাই দিলোঁ জলকীয়াকেইটা অকণমান হেৰি হোৱালৈকে। তাৰ লগতে আমি কেঁচা জলকীয়াকেইটাও দি দিলোঁ। দিয়াৰ পিছত এই পিঁয়াজ, নহৰু, আদাখিনি যিটো আমি মিক্সিত বটি থৈছিলোঁ সেইখিনিও দি দিলোঁ। দি আমি অকণ লৰাই দিলোঁ। অকণমান হালধি দিলোঁ, নিমখ দিলোঁ পৰিমাণ অনুসৰি, আৰু বিলাহীখিনি দি দিলোঁ। তাৰপিছতে অকণমান মই দেখুওৱা ধৰণে অলপ লৰালোঁ। তাৰপিছতে এই পিচি থোৱা যিখিনি জিৰা আছিলে সেইখিনিও আমি দিলোঁ। তাৰপিছত অকণমান দেৰি লৰাই আমি অকণমান পানী দি দিলোঁ কম পৰিমাণে। এতিয়া জোলখন অকণ উতলিব লাগিব। ভালকৈ উতল অহাৰ লগে লগে আমি ডিমখিনি দি দিলোঁ। সেইধৰণে আলুখিনিও আমি দি দিলোঁ। এতিয়া আমি ইয়াত অকণমান ধনিয়া গুড়ি, তাৰ ওপৰত আমাৰ জলকীয়া গুড়ি, অকণমান জিৰা গুড়ি, অকণমান চেনি দি দিলোঁ। 10 মিনিট সময় এই ধৰণে গেছটো চিমত ৰাখি উতলাব লাগিব। এয়া পৰিৱেশনৰ বাবে ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।